আজি পুৱা বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত অমৰাজান বজাৰ সমীপত 39 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। জানিব পৰা অনুসৰি মহিলাগৰাকীয়ে পথটো পাৰ হ'বলৈ খোজোতে ডিমাপুৰ দিশৰ পৰা গৈ থকা এখন সামগ্ৰী কঢ়িয়াই নিয়া NL07A6241 নম্বৰৰ ট্ৰাকে মহতিয়াই নিয়ে। ফলত মহিলাগৰাকী থিতাতে নিহত হয়। নিহত মহিলাগৰাকী 58 বছৰৰ দীপালী বিশ্বাস বুলি জানিব পৰা গৈছে। Iya, itu naik.